বন্ধুসকল আপোনালোকে বাৰু ৰাতিপুৱা ভাত সাজ খালেনে আৰু কিহেৰে খালে কমেণ্ট কৰি জনাবচোন। মই আজি খাবলৈ লৈছোঁ চব মাছ, টেঙামৰা, দাইল, আলু, এতিয়া মাছ দি বনালোঁ আৰু এইফালে এইবিলাক মাছ ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এয়া মাছ আৰু মাছৰ পেটু আৰু ভাত কেইটামান দি ভাজি লৈছোঁ আৰু এইফালে নিমখ আৰু জলকীয়া। আজি আমাৰ পুৱাৰ ৰাতিপুৱাৰ ভাত সাজ তেনেদৰে খাম দেই। আপোনালোকে কিহেৰে খালে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। যিহেতু মানুহে বেলেগ ভিডিঅ' দিলে ইমান নাচায়, আজিকালি খোৱা বোৱা ভিডিঅ'বোৰহে মানুহে চায়, বেলেগ ভিডিঅ' ইমান নাচায়। সেইটো কাৰণে মই খোৱা বোৱা ভিডিঅ'টো দিছোঁ। আমি আকৌ মাছ দাইলত দি জোল বনাই খাই ভাল পাওঁ। ফ্ৰাই কৰি খোৱাতকৈ আমি দাইলত দি জোল বনাই বেছি খাওঁ, কাৰণ তেনেকৈহে লোকেল মাছৰ শক্তিটো আহে। ফ্ৰাই কৰিলে ইমান শক্তিটো নাহে, সেইটো কাৰণে লোকেল মাছ আমি সেইদৰে বেছিকৈ খাওঁ। আজিলৈ বাই বাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ।